বৰ্তমান কোনটি আমি আহি আছো এতিয়া গৈ আছো কাৰণে এই যে তেল ভৰাব লাগছে পুৰা গুগল পে দি পুৰা আদি সাজু তেল ডিপোত কি ট্ৰেণ্ডিঙত আছে চাম আৰু কমেণ্ট মানৱীৰ বোলে কমেণ্ট দেখাই আছে হাইলাইটত আছে বিৰাট ৰ'দ বিৰাট গৰম এই গৰমত আৰু বাইক চলোৱা নাযায় একদম কালা কুকুটা হৈ যাব লাগিব বুজি পাইছে না নাই যাই আছোঁ এতিয়া লাহে লাহে যাই আছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰি আছোঁ অলপ শুনাৰ কাৰণে হেডফোন লগাই থাকিব আৰু আপোনালোকে আমি চিলাই যিমান পাৰোঁ ইমান কোনোবা 1 টকা 2 টকা সহায় কৰি হেডফোন এটা ল'বলৈ দিব আৰু গুগল নাম্বাৰ হৈ যাব সকলোৱে সহায় কৰিব তো ব'লক আমি যাই আছোঁ এতিয়া বৰ্তমান আমি আহিয়া পাম আৰু আহিয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ 2-4 কিলোমিটাৰমান হেল্ল' দোস্ত এতিয়া আমি আহি পাইছোঁ আৰু এয়া এনেকৈ ঘূৰাই যে কি এনেকৈ ঘূৰাই নাজানো দে আমি তো এতিয়া বৰ্তমান এয়া পাহাৰৰ কাষে কাষে এতিয়া আমি গৈ আছোঁ আমাৰ আৰু পাহাৰ ভৈয়াম জগতৰ মাজতে চলি আছে কেমেৰাটা মোৰ কিবা খোলা মাৰি আছে না অঁ তো এতিয়া ৰখি আছোঁ এতিয়া বিৰাট ৰ'দ দি আছে মোটামুটি 3:30-4টামান বাজিলে বোধ গমেই নাপাওঁ তো এতিয়া গৈ আছোঁ আমি ৰাংচাপাৰালৈকে গৈ আছোঁ তো ইয়াতে অলপ সময় ৰখিলোঁ ৰাস্তাৰ মাজত আগিয়া পাওঁ আৰু তো বলক চাই থাকক যাওঁ কেনেকুৱা লাগে তো এতিয়া বৰ্তমান আমি ইয়াৰ পৰা যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰা ক'ত ষ্টাৰ্ট কৰিলোঁ ক'ত কি কৰিলোঁ একো পাত্তাই পোৱা নাই তথাপিতো আৰু এতিয়া ইয়াত ৰখিলোঁ ধুনীয়া জেগাত তো এতিয়া ইয়াৰ পৰা আমি পিছপিনে ৰাস্তাটো আছে এইপিনে ধুনীয়া এইপিনে গ'লে আপোনাৰ আগিয়াৰ পৰা অহা যায় এইটো ৰাস্তাটো আগিয়া আৰু প্লাছ ইপিনে যদি যোৱা হয় ইপিনে আমাৰ লক্ষীপুৰ মানকাছাৰ যিমান দূৰ প্ৰায় ইপিনে পূৰা এইটো ছাইডটো পূৰা গুচি যাই থাকে যাই পিনে ওলাব পাৰে আৰু আপোনালোকে বহুত দূৰত ক'ৰবাত মই ইমান ভালকৈ নাজানো তো এইটো ৰাস্তাটো হ'ল আমাৰ এই বেক ছাইডত আছে ৰাস্তাটো এতিয়া আমি যাওঁ বলক আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আহি পালোঁ আমি এতিয়া বৰ্তমান ৰাংচাপাৰাত বঢ়িয়া সুন্দৰ পৰিৱেশ ধুনীয়া ঠাণ্ডা পৰিৱেশ ইপিনে মিটিং হৈ আছে বোলে গাঁৱৰ ৰাইজৰ কিবা মিটিং চলি আছে তো আমি বলক আমি ইপিনেদি যাওঁ সেইটো ৰাস্তাত দি চাওঁ কিমান দূৰ যাওঁ ইপিনেদি নাযাওঁ সেই আগত এখন পাৰ্ক আছে তাতে পাৰ্কত চাওঁ কি আছে ৰ'দ দি থকাৰ কাৰণে বহুত ঘোলা বলক ইপিনেদি যাই আছোঁ চাই যে দেখি পাইছে আপোনালোকে পূৰা একদম ক্লিন আমাৰ বেক চাইডতো পূৰা ৰাস্তা একদম সুন্দৰ পৰিৱেশ ইয়াতে বেছিভাগ ৰবৰ গছ আছে চাফা ডেকেৰা মুৰ্গী যিয়ে নহওক বলক আগতে সিপিনে চাই লওঁ যাই আছোঁ যাই লৈ পেলাই এতিয়া দেখাওঁ এইপিনে ৰ'দটো পৰেতো মোৰতো কেমেৰাটো ভাল নহয় জানেই এই কি নাম আছিল ইয়াৰ মানৱী বৰুৱা নেকি মানৱী বৰুৱা নিচিনা আৰু 1 টকা 2 টকা কৰি আৰু ক'ত হ'ব দিয়ক যাওঁ এইখন ধুনীয়া ফিল্ড ইয়াতে বোধহয় গাঁৱৰ মানুহখিনি ইয়াতে খেলা ধূলা কৰি আছে ল'ৰাবিলাকে ইয়াতে খেলি আছে ল'ৰা ছোৱালীখিনি খেলি আছে ফিল্ডখন যে দেখালোঁ আপোনালোকক তো এতিয়া বৰ্তমান বলক ঠাণ্ডা পৰিৱেশ ধুনীয়া পৰিৱেশ মানে ভাবিব নোৱাৰা পৰিৱেশ বহুত ঠাণ্ডা ইয়াতে তো গছ গছনিৰে ভৰা সৌন্দৰ্য আৰু চাফ চিকুণ থাকিলে মনবিলাকো চাফা হৈ থাকে আৰু পৰিৱেশটোও ঠাণ্ডা হৈ থাকে যিমানে আপোনাৰ ঠাণ্ডা গৈ আৰু বাৰিষাৰ বতৰতো যে আপোনাৰ ৰাস্তাত এটা পাত পুতুও নাথাকে মাজতেতো আপোনাৰ আহি গ'ল এটা বহুতো ডাঙৰ ইউটিউবাৰ ইয়াতে আহি গৈছে তো আমি আহিবলৈ সৌভাগ্য হোৱা নাছিলোঁ ওচৰতে ইমান দূৰো নহয় আমাৰ নিজৰ গোৱালপাৰা জিলাতে ইমান ধুনীয়া চাফা এখন গাঁও আছে তো আমিতো আহি থাকোঁ ইপিনে আহি থাকোঁ ওচৰে পাজৰে আহি থাকোঁ 4-5 কিলোমিটাৰ ডিষ্টেঞ্চতে আহি থাকোঁ কিন্তু ইয়াত আহে পোৱা নাছিলোঁ হয়তো তো এই আহি আছোঁ এতিয়া বৰ্তমান তো বলক চাওক ধুনীয়া গাঁৱৰ পৰিৱেশ পূৰা গছ গছনি বাঁহ চাফা দেখিছেনে ৰাস্তাত ইয়াতে পূৰা একদম একোৱে দেখা নাপাব আপুনি পূৰা চকচকা বাঁহৰ তলত পূৰা চকচকা বেম্বু পাৰ্ক আৰু ইয়াৰ আগত এখন আছে আণ্ডাৰ শালট্ৰি মই এতিয়া বনাইছিলোঁ আপোনাৰ ভিডিঅ' আজিৰ পৰা যোৱা বছৰৰ আগত বনাইছিলোঁ আণ্ডাৰ শালট্ৰিত তাতে ড্ৰামা হয় বহুত দূৰৰ পৰা ড্ৰামা কৰিবলৈ আহে এতিয়া বৰ্তমান আমি বেম্বো পাৰ্ক আহি পালোঁ ইয়াতে পাৰ্কিং কৰিব নিদিয়ে পাৰ্কিং কৰিলে 501 টকা ফাইন তো বাইকখন আমি অলৰেডি তাতে থৈ আহিছোঁ আপোনাৰ লেখা পিছে নো এণ্ট্ৰি কাৰ বাইক এণ্ড হেৰি
তো বেম্বো পাৰ্ক আছে এতিয়া বলক বেম্বো পাৰ্কত এইখন মেবি ইয়াৰ গাঁৱৰ বজাৰ হয় এইখন যোনখন দেখা পাই আছে এইখন বোধহয় গাঁৱৰ বজাৰ তো এইপিনে বজাৰখন এইখন তো এতিয়া কিবা সপ্তাহত বজাৰ হয় নে কিবা হয় নাজানো কিন্তু বজাৰ হয় চাগে ইয়াতে क्या नज़ारा है क्या नज़ारा पूरा एकदम नज़ारा नज़ारा ये पूरा एकदम किबा किबि भिडिओ बनाई আছে पूरा ইয়াতে অলপ বহি লওঁ মই এতিয়া আমাৰ ই দিব ডোনেশ্যন দিব এই ডোনেশ্যন বক্সত দিব তো কিমান দিয়ে চাওঁ ডোনেশ্যন ইজ নট মেটাৰ হাউ মাছ ইউ প্ৰভাইড তাকে একো দেখাই দেখাই কবি নেকি তই তাতে আৰু কিয় দেখাই দেখাই দিব এইবাৰ ই ডোনেশ্যন দিব পুৰা মোটামুটি সি ডলাৰ দিল $10 মান দিল এখন গাঁৱক কিমান সুন্দৰকৈ বনাইছে মানুহৰ ঘৰতে পূৰা এইবিলাক মানুহৰ ঘৰ হয় ইয়াতে বোধহয় হোটেল এখন ইয়াতে চাহ পানী কিবা কিবি বোধহয় দিয়ে ভাবি তো ইয়াতে মানে দেখা পাই আছোঁ তো কিবা কেচাপ টেচাপ ৰেষ্টুৰেণ্ট টাইপত বনাইছে এইটো পূৰা ধুনীয়াকৈ মানুহৰ ঘৰতে গাঁৱতে আজি বোধহয় পৰ্যটক ইমান অহা নাই আৰু এইপিনে দেখা পাইছে এই মানুহ আছে এইপিনে ফটো উঠি আছে আহে পৰ্যটক আহে তাৰমানে গাঁওখনক ইমান ধুনীয়াকৈ বনাইছে এই চাওক ইয়াতে পূৰা একদম ফুল 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 একদম পূৰা ফুলে ফুল ইয়াতে ফুল ইয়াতে মেবি ইয়াৰ পৰা কিনিও লৈ যাব পাৰে নেকি আৰু ইয়াতে আছে চাওক আই লাভ ইণ্ডিয়া জুলনাৰ জুলনা জুলনা মজা ভাল লাগে বহুত দিনৰ মূৰত শৈশৱ কালৰ কথা মনত পৰে এনেকুৱা জুলনাত এই যে জুলনা জ্বলি আছো এইটো পৰি যাম তো এইটো এটা আছে ইয়াতো আমি বহিম এইটো কি বস্তু পুৰা গছৰে বনাই দিছে গছ না বাঁহৰ এইটা এটা বাঁহৰ নেকি এই যে বাঁহ বাঁহ পুৰা বাঁহৰ একদম সম্পূৰ্ণ বাঁহ কাঠৰ এভৰিথিং বেম্বো পাৰ্ক আমি বৰ্তমান ওলাইছোঁ এই যে ইয়াৰ পৰা ওলালোঁ ইয়াতে বহুত সময় টাইম স্পেণ্ড কৰিলোঁ ৰিল থিল বনালোঁ ৰিলটো বনোৱা নাই বহুত কিবা কিবি হেৰি আই লাভত এটা ফটো উঠা নাই কিন্তু আমি এতিয়ালৈকে এতিয়া আই লাভত এটা ফটো উঠি লওঁ ফটোটো উঠি লৈ পেলাই এতিয়া যাই আছোঁ এইপিনেদি এতিয়া যাওঁ মানুহৰ ঘৰ নেকি মানুহৰ ঘৰতো কি ধুনীয়া চাওক একদম স্পেচিয়েল কৰি পূৰা একদম বনাই থৈ দিছে এয়া একদম এইবিলাক ডিজাইনিং ফুলৰ তো ভাল লাগে ধুনীয়া এয়া এতিয়া বিৰাট ভাগৰ লাগে সেই বিৰাট গৰম বৈদ্য গৰম এই যে তামোল গছ নাৰিকল গছ চব এভৰিথিং ধুনীয়া মিক্স পূৰা এইটো মানুহৰ ঘৰ ধুনীয়া সুন্দৰ পৰিৱেশ ধুনীয়া এতিয়া চাব পাৰে পূৰা একদম ফুল 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 ইয়াতে ধুনীয়া ফুলৰ একদম এটা বস্তু ভাল লাগে ঘৰত যদি ফুল থাকে আপোনালোকৰ ফুল থাকে তেনেহ'লে মানে বহুত ধুনীয়া এটা পৰিৱেশটোৱে ভাল লাগে এটা শুৱনি মানুহৰ ঘৰ ইয়াতে কাম কৰ্ম জীৱন কৰি থাকে নিজৰ কৰ্ম জীৱনত ইয়াতে কৰি থাকে হেল্ল' দোস্ত তো এতিয়া বৰ্তমান আমি আহি পালোঁ এতিয়া ষ্টেচনত আছোঁ আমি এই যে ইয়াত ট্ৰেইন আহি আছে এতিয়া বৰ্তমান আমি এতিয়া ট্ৰেইনত তাৰমানে কি আমাৰ লগৰে এজন আহি আছে তো লগৰজনক আহি ড্ৰপ কৰি পেলাই এতিয়া বৰ্তমান তাক লৈ পেলাই এতিয়া আমি ঘৰাঘৰি হ'ম আৰু ইও যাব আছে বহুত দূৰ যাব লাগিব ইও ধূপধাৰালৈকে যাবতো তো তাৰ কাৰণে এতিয়া ভিডিঅ'টো আমি এইখিনিতে চেছ কৰোঁ ময়ো ঘৰতে যাম এতিয়া বহুত ভাগৰ লাগিছে তো ৰখি আহি আছোঁ আজিও তো এয়া মোৰ পিছত চাওক এতিয়া ট্ৰেইন আহি পাইছে এতিয়া এই যে ট্ৰেইন আহি পাইছে মেইনলি